Hello everyone. আজি আৰু এটা নতুন ভিডিও লৈ মই মোৰ নিসাস ওয়াল চ্যানেলটো লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু এয়া দেখিছে মাহতৰ ঘৰত আহাৰ এই ফাইদা মাই মোৰ টিকলিক ধুনিয়াকে ধুৱাই মিলি ক্লিন কৰি আছে। এই ও কানু কানু দিছে আৰু এই বাবু হি কেমেৰাত আইব বেয়া পাই তাইক দেখাই দিছে। ধুনুমা সাপু সাপু হইছে মা সাপু সাপু হইছে নেকি এইটো বাবু এই লুকাই আছে ধুনুমা বাবা ফটোজেনিক গাৰ্ল মো আৰু মই যে কৈছিলো গাঁৱলীয়া সভা আছে ইয়াতে সেইভাবে মই আহিছো আৰু আজিৰ পৰা আমাৰ সাংসাৰী গাঁৱলীয়া সভা আৰম্ভ হ'ব। আজি গোসাই যিমান আছে 5টা নামঘৰ গোটেইকেইটা আনি আমাৰ সভাস্থলীত স্থাপন কৰিব। তাৰ পিছত কালি হ'ব হোম যজ্ঞ। পাৰিলে দেখুৱাই থাকিম গোটেইখিনি কিন্তু কালি দিনত চাগে যাম কিন্তু আজি গধূলি দেখাব পাৰো নে নাই মই ক'ব নোৱাৰিম কাৰণ মাইনা খুব সৰু হৈ আছে আৰু যেহেতু ঠাণ্ডাও সো হয়তো তাইক নিনিম মই গলেও চাগে অকণমান সময় থাকি আহিম আৰু খুব সম্ভৱ মই নাযাবও পাৰো কিন্তু যিমান পাৰো ক্লিপবোৰ দি যাম। আৰু এতিয়া ৰাতিপুৱাৰ ভাত খাই আহিলো আলু পিটিকা ভাত মই ৰাতিপুৱা আলু পিটিকা ভাত খাইয়ে খুব ভাল পাওঁ। আপোনালোকেও পায়নে যদি পাই মোক জনাবচোন। এতিয়া বাকি কি কৰো মই দেখো অলপ টাইম ভিডিঅ' কৰা নাছিলো কাৰণ টিকলিৰ লগত অকণমান শুই গৈছিলো তাৰ পিছত তাইক মা ললে এতিয়া আকৌ শুই আছে। মোৰ গোসানীজনী অকল শুইয়ে থাকে তাৰ পিছত তাই শুই থকা বাবে মই দালি আৰু ভাজিখন বনাই দিলো। এতিয়া ভাত আৰু কিবা কিবি কৰিম তাৰ পিছত দেখুৱাই আমাৰ আঙামুৰি ভাত তাত এতিয়া পুৰা খাই ললো খাই লৈ কিনে এতিয়া এই বাবু আহিছে আৰু গধূলি আছে গোসাই ঘূৰাব আমাৰ সভাৰ যদি যাও বাৰু দেখুৱাম তাৰ আগতে এতিয়া শুই লও। আমাৰ ধুনুটো শুইয়ে থাকে কেৱল শুই থাকে তাই আমাৰ গীতটো আহি গৈছে লুকাই আছে আৰু তাই এবাৰ এইচএস দিব তাই এইচএস দিব এবাৰ ৰ কেই তাৰিখৰ পৰা এইচএস 20 কি ফেব্ৰুৱাৰী আৰু আমাৰ টিকলিটো হামুৱাই যায় আছে তাইক বেচেৰি চাব আহে তাই শুই থাকে আৰু আমাৰ গীতক সবে ব্লেছ কৰিব যাতে তাইৰ পৰীক্ষাটো ভাল হয় লাষ্ট চাকচোন বহুত দিনৰ মূৰত মই ভাত বনাইছো। ও মা কেনে হৈছে আজি বহুত টেষ্টি হৈছে বহুত দিনৰ মূৰত মই ছোৱালীৰ হাতেৰে এসাঁজ খালো আজি সুন্দৰ হৈছে। মা কৈছে ৰাতি আকৌ বনাবানে কিন্তু মোৰ মাথাটো অজস্ৰ বিষ বহুত বিষাইছে চাওঁ যদি ভাল পাওঁ নিশ্চয়। মই যদিও যোৱা নহ'ল গধূলি অকণমান ক্লিপ মই কালেক্ট কৰি আপোনালোকক দেখুৱাই দিছোঁ। খুব মাথাৰ বিষ হ'ল সেইবাবে মই মানে আৰু ভিডিঅ' কৰিব নোৱাৰিলো সভাতো যোৱা নহ'ল খুব মাথাৰ বিষ। মা গৈছে মামাহঁতৰ বাবু আহিছে তাৰ লগতে গৈছে আৰু মাথাৰ বিষ ভাবিছিলো অলপ শুম কিন্তু ক'ত শুব আমাৰ কলিজাই জাগ্ৰত এই ৰাতি মা পুৰা জাগ্ৰত আপোনালোকক চাই আছে মোক দেখিলেই গম পায়। চ' কিন্তু ৰাজহুৱা গাঁৱলীয়া সভাৰ মই ভিডিঅ' ক্লিপ কালেক্ট কৰিছোঁ মই পাৰিলে সেইকেইটা দেখাই দিম আৰু তেতিয়াহ'লে আপোনালোকক গুড নাইট। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। আপোনালোক শুৱক শুভৰাত্ৰি মইতো জাগিয়ে থাকিব লাগিব আমাৰ সোণজনীৰ লগত। টিল দেন টেক কেয়াৰ বাই বাই।